FM Live 24 দৰ্শকসকলক আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ জনাই দিব বিচাৰিছো যে কলা গুণ্ডাৰ পিতৃ উৰ্ফে নীৰজ দাসৰ পিতৃক ফাঁসিৰ দাবী মোহন দাসৰ ফাঁসিৰ দাবীত ৰাজপথ কপালে শ মহিলাই FM Live 24 দৰ্শকসকলক জনাই দিব বিচাৰিছো যে দেৰগাঁৱৰ ৰাজপথত শ মহিলাৰ অৱস্থান কলা গুণ্ডাৰ পিতৃ মোহন দাসৰ ফাঁসিৰ দাবীৰে শ্লোগান দেৰগাঁৱৰ মহিলাসকলৰ FM Live 24 দৰ্শকসকলক আজিৰ এই বিশেষ খবৰটো জনাই দিব বিচাৰিছো হত্যাকাণ্ডৰে জড়িত সকলো লোককে গ্ৰেপ্তাৰৰ দাবী FM Live 24 দৰ্শকসকলক আজিৰ দিনটোৰ দ্বিতীয়টো খবৰ জনাই দিব বিচাৰিছো যে গোৱালপাৰাত পুনৰ এনকাউণ্টাৰ গবাইত চুৰলৈ লক্ষ্য কৰি গুলি চালনা আৰক্ষীৰ গুলিবিদ্ধি জাকাৰী চিকদাৰ নামৰ গবাইত চুৰলৈ লক্ষ্য কৰি গুলি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি গুলিবিদ্ধ চুৰক FM Live 24 দৰ্শকসকলক আজি বিশেষ গুৰুত্বপূৰ্ণ খবৰ জনাই দিব বিচাৰিছো দক্ষিণ আফ্ৰিকাত লকডাউন আৰু অমিক্ৰনে চানি ধৰিছে দক্ষিণ আফ্ৰিকা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰখনে ঘোষণা কৰিছে লকডাউনৰ প্ৰক্ৰিয়া আৰু এই মুহূৰ্তত জনাই দিব বিচাৰিছো যে বন্ধ ৰখা হৈছে দোকান পোহাৰ বজাৰ আৰু শূন্য হৈ পৰিছে দক্ষিণ আফ্ৰিকাৰ ৰাস্তাঘাট ঘৰৰ ভিতৰৰ পৰা বাহিৰ হোৱা নাই দক্ষিণ আফ্ৰিকাৰ জনতা আৰু FM Live 24 দৰ্শকসকলক জনাই দিব বিচাৰিছো যে দক্ষিণ আফ্ৰিকাৰ 5টা চহৰত লকডাউন দিয়াৰ সম্ভাৱনা আছে আৰু কোৱা হৈছে পঞ্চম চহৰত লকডাউন অতি কঠোৰ কৰি দিয়াৰ সম্ভাৱনা আছে দক্ষিণ আফ্ৰিকাত প্ৰথম চহৰত লকডাউন অব্যাহত পৰিস্থিতি বিয়াৰ ফালে ঢাল খালে কঠোৰ হ'ব প্ৰশাসন এই মুহূৰ্তত জনাই দিব বিচাৰিছো যে দক্ষিণ আফ্ৰিকাৰ সৈতে বিশ্বৰ আন ৰাষ্ট্ৰৰ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন কৰা হৈছে FM Live 24 দৰ্শকসকলক জনাই দিব বিচাৰিছো যে যদি আপুনি এই ভিডিঅ'টো ফেচবুকত চাইছে তেতিয়াহ'লে আমাৰ ফেচবুক পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাইছে তেতিয়াহ'লে আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰ চাবলৈ